Good morning everyone. যোৱাকালি প্ৰথম এটা ব্লগ মই দিছিলোঁ ব্লগটোত যথেষ্ট সংখ্যক দৰ্শকে সহায় জনাইছে তাত মই আনন্দিত আজি মই সেকেন্ড ব্লগ আজি দেওবাৰ যেহেতু দেওবাৰ যদিও কামত ওলাইছোঁ পুৱাতে এতিয়া প্ৰায় 10 বাজি গৈছে এজন সংবাদকৰ্মী হিচাপে আমাৰ দেওবাৰ সোমবাৰ মঙ্গলবাৰ বুলি তেনে বিশেষ নাই যেতিয়াই আমাৰ কাম ওলায় নিউজ ওলায় বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁ বাতৰি পঠাওঁ গতিকে প্ৰতি সময়তে প্ৰতিটো মুহূৰ্ততে ৰাইজৰ কাষত থাকোঁ আজি ওলাইছোঁ বৰহুলা তিতাবৰ ফালে আহকচোন আপোনালোকৰ লগতে ঠাণ্ডা দিনকেইটা ওলাওঁ বুলি ৰাতিপুৱা 10 বাজেই গতিকে যিমান পাৰোঁ সোনকালে ৰাতিপুৱাই কামবোৰ কৰি ল'ব বিচাৰোঁ আৰু যিমান সোনকালে পাৰোঁ সিমান সোনকালে ওলাই আৰু সোনকালে ঘূৰি আহিব বিচাৰোঁ তৎসত্ত্বেও ইমান সোনকালে উঠোকো দেৰি হৈ গৈছোঁ গতিকে আজি ওলাই আহিছোঁ অলপ তেল ভৰাবলৈ আছে তেলটো ভৰাই লওঁ তেলটো অলপ ভৰাই লোৱা হ'ল বৰ্তমান নগাবাটৰ পৰা বৰহুলা যিটো ৰাস্তা তাৰ ওপৰেৰে আমি গৈ আছোঁ নগাবাটৰ পৰা বৰহুলা প্ৰায় 12 কিলোমিটাৰ মই যাম তিতাবৰলৈ বৰহুলালৈকে ৰাস্তাটো কিছু ভাল কিন্তু বৰহুলাৰ পৰা তিতাবৰৰ যিটো ৰাস্তা নৱালী ৰাস্তা দেখিলেই অতি ভয়ানক অতি বিধ্বস্ত ৰাস্তা মেৰামতি কৰাত গুৰুত্ব দিয়া চৰকাৰৰ ফলত আমি সৰ্বসাধাৰণ জনতাই সদায় দুৰ্ভোগ ভুগি আহিব লগা হৈছে আমাৰ এই অঞ্চলবোৰ সঁচাকৈ অতি শুৱনি দুই কাষে সেউজীয়াৰে ভৰা ধাননি পথাৰ তাৰ মাজে মাজে ঘৰ গতিকে এক অপূৰ্ব পৰিৱেশত ইয়াৰ লোকসকল বসবাস কৰি আহিছে কোনো ধৰণৰ সমস্যা নাই বানপানীৰ সমস্যা নাই কেতিয়াবা অলপ চলপ বানপানী হয় তৎসত্ত্বেও ইমানো ৰাজ্যত হাৰাশাস্তি কৰাৰ উদাহৰণ নাই হাতীৰ ওপৰত দপ এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাৰ এইসকল লোকে সন্মুখীন হোৱা নাই গতিকে এক প্ৰকাৰ শান্তিপূৰ্ণভাৱে বছৰ ধৰি অতি শান্তিপূৰ্ণভাৱে এইসকল লোক বসবাস কৰি আহিছে গতিকে এইটো অতি এক সৌভাগ্য বুলি ক'ব লাগিব যদি ইউটিউব জগতখন আমাৰ একেবাৰে নতুন বৰ্তমান দি কালি এটা ব্লগ দিলোঁ আজি সেকেন্ড ব্লগ ভাল লাগিছে বেয়া লগা নাই খুবেই ইণ্টাৰেষ্টিং আৰু এই ধাৰাবাহিকতা অটুট ৰাখিবলৈ চেষ্টা কৰিম আপোনালোকেও সহায় সহযোগ কৰিব চাব তেতিয়া মোৰো মনটো ভাল লাগিব অৱশ্যে আৰু এটা নতুন সোৱাদেৰে নতুন চিন্তাধাৰাৰে আৰু ন কিছুমান কথা আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম আমিও জানিম আপোনালোকেও শিকিব বা আপোনালোকৰ পৰাই কিছু শিকিবলৈ কথা থাকিব সেই সকলোবোৰ মোৰ ইউটিউব ব্লগৰ জৰিয়তে আপোনালোকক প্ৰতিটো মুহূৰ্ততে দেখুৱাই যাবলৈ চেষ্টা কৰিম আহকচোন বৰ্তমান আমি আছোঁ উৰঙিয়াল কিছু দূৰ আহিলোঁ নগাবাট অঞ্চলৰ পৰা প্ৰায় 8 কিলোমিটাৰ মানে আমি আগবাঢ়ি আহিছোঁ বৰহুলালৈ আৰু 4 কিলোমিটাৰমান আছে গতিকে আমি দেখুৱাই যাম চাই থাকিব বৰ্তমান আমি পালোহি বৰহুলা আজি দেওবাৰ যিহেতু ইয়াত সাপ্তাহিক বজাৰ হয় গতিকে বজাৰডোখৰ মই খুব ধুনীয়াকৈ পাৰ হৈ যাব লাগিব গতিকে কোনো যাতে অসুবিধা নহয় তাৰ পৰা হয়তো ভিডিঅ' নকৰিব পাৰোঁ বেয়া ৰাস্তা আৰম্ভ হৈ গ'ল বেয়া মানে আৰু অতি বেয়া অতি বিধ্বস্ত তিতাবৰ সমষ্টিৰ বিধায়ক বাকী ৰাজ্যৰ মন্ত্ৰীসকল লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী এইসকলে কি কৰি থাকে তেওঁলোকে জানে বাৰম্বাৰ সংবাদ মাধ্যমৰ যোগেদি ইয়াৰ ভুক্তভোগী ৰাইজে আবেদন জনালে প্ৰতিবাদ কৰিলে নিজে ৰাস্তাত মেৰামতিটো নামিল ছাত্ৰ ছাত্ৰীও নামিল কিন্তু আজি কোপতি ৰাস্তাটো মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰিলে মই কেইবাবাৰো যিগৰাকী আমাৰ তিতাবৰ সমষ্টিৰ বিধায়ক লগ পাওঁতে কৈছিলোঁ যে ৰাস্তাটো ইমানেই বিধ্বস্ত হৈ আছে কি পদক্ষেপ গ্ৰহণ কৰিছে তেওঁ ক'লে ৰাস্তাটো হ'ব খুব শীঘ্ৰে ৰাস্তাটো বনি আছে এইফালে আমুক হৈ গৈছে তামুক অৰ্ডা হৈ গৈছে কিন্তু ৰাইজে হয়তো কিমান দিনলৈ এনেদৰে দুৰ্ভোগ ভুগিব লাগিব হয়তো ঠিক নাই 50 মিটাৰমান ভাল থাকে ক'ৰবাত তাৰপিছত বিধ্বস্ত আকৌ দ ঘাট খলা বোমা এইটো পথেদি এতিয়া গাড়ী চলাবলৈ গাড়ী কেনি যায় ঠিকানে নাই গাড়ীৰ অৱস্থা একদম বেয়া হৈ যায় যিটো ৰাস্তাত যাতায়াত কৰোঁতে আগতে প্ৰায় 30 মিনিট লাগিছিল 20 মিনিট লাগিছিল এতিয়া ইয়াত 45 মিনিট 1 ঘণ্টা পৰ্যন্ত লগা হৈছে দ গাঁত গাড়ীৰ শব্দ
প্লাছ যিকোনো সময়তে দুৰ্ঘটনা ঘটাৰ আশংকা মানে এক জমৰ যাতনা ভুগি ইয়াৰ ৰাইজে দৈনিক যাতায়াত কৰিব লগা হৈছে জৰুৰীকালীন যিসকল ৰোগী আছে যেনে এম্বুলেঞ্চ বা তেনেধৰণৰ যিসকল ইমাৰ্জেঞ্চি গাড়ী সেইসকল কেনেদৰে যাতায়াত কৰিছে বা কেনেদৰে অহা যোৱা কৰিছে সেইটো তেওঁলোকে অনুভৱ কৰিব আৰু আমিও দৈনিক অতি জমৰ যাতনাৰে এইফালে অহা যোৱা কৰিব লগা হৈছে বিধায়ক সাংসদ চৰকাৰক বাৰম্বাৰ আবেদন জনোৱা হৈছে নিবেদন জনোৱা হৈছে ভোটৰ সময়ত ইয়াত সঘনে অহা এইসকল জনপ্ৰতিনিধি কিন্তু আজিৰ প্ৰতি এই ৰাস্তাটোৰ প্ৰতি মেৰামতিৰ ক্ষেত্ৰত কিছু মানুহ গুৰুত্ব নাই গতিকে এইসকলক কি বুলি ক'ম বা কেনেধৰণে ক'লে তেওঁলোকে বুজিব বা তেওঁলোকে কি ভাষা বুজি পায় সেয়া হয়তো তেওঁলোকে বুজি পাব কাৰণ নিজৰ সমষ্টিৰ অতি গুৰুত্বপূৰ্ণ একোটা পথ বা নিজৰ ৰাজ্যখনৰ একোটা গুৰুত্বপূৰ্ণ পথ মেৰামতিৰ ক্ষেত্ৰত বা ৰাইজৰ যি দুৰ্ভোগ সেয়া বুজিবলৈ যিসকল জনপ্ৰতিনিধি আহৰি নাই সেইসকলক ৰাইজে কি ভিত্তিত জনপ্ৰতিনিধি হিচাপে নিৰ্বাচন কৰে সেয়া হয়তো অতি লক্ষণীয় কথা দেই গতিকে আমি আৰু ক'ব পাৰোঁ আমি দেখুৱাব পাৰোঁ আমি অনুৰোধ জনাব পাৰোঁ আবেদন জনাব পাৰোঁ ৰাস্তা বনাই দিয়াটো সামৰ্থ্য বৰ্তমান আমাৰ নাই গতিকে ৰাইজে নিজে শ্ৰমদান কৰি কিছু ঠিক কৰিছে গতিকে দেখা যাওক চৰকাৰে আৰু কেতিয়া চকু মেলি চাই বা তিতাবৰবাসীৰ বেদনা বৰহোলাবাসীৰ বেদনা নগাবা বেগাজানবাসীৰ বেদনা কেতিয়া বুজিব বা আমাৰ স্থানীয় জনপ্ৰতিনিধিজনে কেতিয়া বুজিব সেয়া হয়তো সম্পাদ লক্ষণীয় হ'ব এইখিনিতে এতিয়া মই নামিম কেইটামান নিউজ সংগ্ৰহ কৰিবলৈ আছে মই আগৰ পৰা যোগাযোগ কৰি ৰাখিছিলোঁ তেওঁলোকৰ সৈতে যে মই আহিম আৰু নিউজ কালেক্ট কৰিম গতিকে মই আপোনালোকক দেখুৱাই যাম যে কি কৰা হ'ল বা কি লোৱা হ'ল আজি এজন ব্যক্তিক লগ পালোঁ মই ব্যক্তিজন বৰ্তমান স্ক্ৰীণত আপোনালোকক দেখুৱাই আছোঁ তেওঁৰ নাম আৰিফ আলী তেওঁ এক খুবেই প্ৰশংসনীয় কাম কৰি আহিছে দীৰ্ঘদিন ধৰি তেওঁ পুৱাতে প্ৰায় 6-5 মান বজাতে তেওঁ ওলাই আহে আৰু যি তিতাবৰ বৰহোলা সংযোগী পথত যে বিধ্বস্ত হৈ পৰে পথটোৰ কথা আমি পূৰ্বে উল্লেখ কৰিছোঁ সেই পথটোৰ যিসমূহ দ গাঁত আছে সেই গাঁতবোৰত তেওঁ শিল বালি আদিবোৰ দি ৰাইজৰ যাতায়াতৰ বাবে যথেষ্ট সুবিধা কৰি আহিছে খুবেই এক প্ৰশংসনীয় কাম কৰি আহিছে নিস্বাৰ্থভাৱে কৰি আছে এজন ব্যক্তিয়ে তেওঁ ভাল পায় এই কাম কৰি তেওঁৰ মতে যেতিয়া দুৰ্ঘটনা ঘটে যেতিয়া ৰাইজ সমস্যাৰ সন্মুখীন হয় তেতিয়া দুখ লাগে সেই দুৰ্ঘটনা ঘটা ব্যক্তিসকলক দেখি তেওঁ দুখ লাগে গতিকে ৰাইজক কিছু সকাহ দিবলৈ কাৰণে ৰাইজক কিছু সহায় কৰিবৰ কাৰণে উপকৃত কৰিবৰ কাৰণে তেওঁ এই প্ৰশংসনীয় পদক্ষেপ সদায় হাতত লৈ আহিছে গতিকে দৈনিক এক মহান কৰ্ম হাতত লৈ থকা এজন ব্যক্তি কিন্তু আজি প্ৰতি চৰকাৰৰ বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈছে আমি তেওঁ ঘৰলৈ গৈছিলোঁ তেওঁৰ থাকিবলৈ এটা ভাল ঘৰ নাই আজিলৈকে চৰকাৰী আৱাসগৃহ তেওঁ লাভ কৰা নাই চৰকাৰী এটা লেট্ৰিন লাভ কৰা নাই গতিকে এক অতি দুখজনক অৱস্থাত তেওঁ দৈনিক জীৱন যাপন কৰি আহিছে গতিকে চৰকাৰে যদি এনেদৰে দৈনিক ৰাইজৰ কাম কৰি অহা ব্যক্তিসকলক বা এনেদৰে মহান পদক্ষেপ গ্ৰহণ কৰা ব্যক্তিসকলক বা দৰিদ্ৰ লোকসকলক যদি চকু মেলি চায় বা তেওঁলোকক অলপ যদি সকাহ দিয়ে তেনেহ'লে এওঁলোক যথেষ্ট উপকৃত হ'ব বুলি আমাক জানিবলৈ দিছে আজি যিজন ব্যক্তি লগ পাইছিলোঁ মই আপোনালোকক দেখুৱাইছিলোঁ যে ৰাস্তাসমূহৰ গাঁতসমূহ পুতিবৰ কাৰণে যিজন ব্যক্তিয়ে ৰাতিপুৱাৰ পৰা কষ্ট কৰে সেইজন ব্যক্তিৰ সন্দৰ্ভত আমি চুবুৰীয়া 2-এজন ব্যক্তিৰ লগত কথা পাতিছোঁ হয়নে নহয় বা তেখেতে কেতিয়াৰ পৰা কেনেদৰে কাম কৰি আহিছে তেওঁলোকেও একেমুখে ব্যক্ত কৰিছে হয় বুলি তদুপৰি আৰু কেইটামান কথা জানিব পৰা গ'ল যে ভুলকিচুক যিটো ভুলকিচুক ৰাস্তাটোৰ প্ৰথম অৱস্থাত যেতিয়া একেবাৰে বেয়া আছিল সেই সময়টো মেৰামতিৰ বাবে তেওঁ নিজে বহুত কষ্ট কৰিছিল মাটি আনি বালি আনি ৰাস্তাটো ঠিক কৰিবলৈ চেষ্টা কৰিছিল তদুপৰি এইসমূহ ব্যক্তি ৰাইজে চিনি পাব লাগে এইসকল ব্যক্তিৰ যি মহানুভৱতা সেয়া ৰাইজৰ আগত পৰিচিত হ'ব লাগে গতিকে তাৰ উদ্দেশ্যৰে আজি আমি এওঁক লগ কৰি কিছু কথা পাতিলোঁ ভাল লাগিল আজিৰ ভিডিঅ'টো ইমানতে সামৰিম আৰু নেক্সট ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে গতিকে চাই থাকিব নিউজ ষ্টেচন লাইক কৰি যাব শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ সহায়েৰে মোক অনাগত দিনতো ভিডিঅ' বনাই যাবলৈ উৎসাহিত কৰিব